নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ মহাবিদ্যালয়ত সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে সকলো ডিপাৰ্টমেণ্টে প্ৰস্তুতি চলি আছে মই পিছে অসমীয়া ডিপাৰ্টমেণ্টৰ সেইকাৰণে ইয়াতে আমাৰ অসমীয়া ডিপাৰ্টমেণ্টৰ প্ৰস্তুতি মই অলপ হাতে কামে লাগি দিলোঁ কোনোবাই আইডিয়া দি আছে কোনোবাই কাপোৰ পিন্ধি আছে আৰু কোনোবাই মেকআপ কৰি আছে আৰু কোনোবাই আখৰ কাটি আছে মুঠৰ ওপৰত সকলো ব্যস্ত কোনোৰে কাৰো ফালে চাবলৈ সময় নাই কোনোবাই কাপোৰ ভাল কৰি আছে কোনোবাই মেকআপ কৰি আছে আৰু কোনোবাই আকৌ তলফালে চাই আছে আখৰ কেইটাত এজন দাদাই ৰং কৰিছে ইমান ধুনীয়া লাগিছে ন মই কিন্তু আখৰ কেইটা লগাওতে মোৰ হাতত যেনেকুৱাকৈ আঠা লাগিলে নহয় মানে কোলাই লাগি গলগে আৰু মুঠৰ ওপৰত অসমীয়া বিভাগ জুই অসমীয়া বিভাগ জিন্দাবাদ হ'বই লাগিব হাই চিখাবা চাই দিয়া একবাৰ এটা দীপজ্যোতি দা হাই দিয়ক ছাৰ বাইদেউ দাদাবাহঁতৰ পৰা আমি বহুতখিনি অনুপ্ৰেৰণা পাইছোঁ তাৰ উপৰিও আগত পঢ়ি যোৱা দাদাসকলৰ পৰা বহুতখিনি সহায় পাইছোঁ শোভাযাত্ৰা কৰি অহাৰ পাছতো অসমীয়া বিভাগৰ কিমান জোচ ফটো উঠিবৰ কাৰণে এনেকুৱা মানে জোচ আপোনালোকে চাওক তুমি সুবাস অসমীৰে তুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰে সঁচা নিভাজ সপোনৰে তুমি সাহস জীৱনলে মৰণকো